তুই মেট্রিক পরীক্ষা দিবে গেছি পড়িও আছে বহুত কষ্ট হয়েছে বেয়াও লাগে তাক গেলি পানলৈ মাছে এসাঁজ তাক খবা লাগব দে ভালকে সৰু হ'ল পানলাওটো হ'ব দে উপায় না এসাঁজ যাব আমাৰ কম মানুহ এক্সপেল কৰি দিছে মোক আজি পিটি ইমান কষ্ট কৰি পেলাই মোক পঢ়াইছি মই নিজে নপঢ়ো এই নকল কৰি পেলাই মোক আজি জ্বালা কালাৰ বাঢ়া আছে আজি মোক পিটি আজি বখলৱে নেকি আজি কিবা কৰি যাই পেলাই পিটিক বুদ্ধি কৰি পেলাই কিবা ক'ব লাগব মই নহ'লে আজি মোক উলিয়াই দিব ঘৰৰ পৰা বেলেগৰ পানলাওৰ গাছত মাল মিৰি লাগে মোৰ পানলাও গাছ দেখছে না 7 দিন নহ'লে মৰি গেলে গাছডাল এই নামন মেলি পানলাও তুই এসাঁজ যাব নে মোৰ চালা এটা ডাঙৰ হ'লি ভাল আছিল অ' কি অ' কি হে মাল দে ক'ৰ পৰা আলি তই কি পৰীক্ষা দি আহিলোঁ আৰে মাকা হোৱাই নাই ভাল হৈছে পৰীক্ষা আধা ঘণ্টা বাকী আছে একা হয় না টাইম কি আলি মোক আজি সোনকাল বেয়া দিছে পিটি কিয় সোনকালে আহিব দিছে অ' লেখাত ভাল হৈছে বোলে সেইকাৰণে কৈছে নাংগি যা তই এই তেৰি লেখাত ভাল হ'লি সেনেকে হেৰাই দিব নেৱা সোনকালে আহে নেৰে নহয় টাইমৰ বাহিৰত নহয় কৈছে লেখাত ভাল হৈছে তই যা তই পাছ কৰিবি যাম কৈছে সঁচা কথা কওঁ সঁচা কথা কওঁ কি হৈছে কচোন মেট্ৰিক পৰীক্ষা তেনেকে আহিব নেৰে তো সোনকালে ক'ব নোৱাৰো নকাল কৰিছিলোঁ মই ইয়ে 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 নকাল কৰাতে ঘৰত কৰিছিলোঁ অ তই নকল কৰোঁতে ঘৰত কৰিছিলি মাষ্টাৰে কৈছে কি তই ভাল হৈছি তোৰ লেখাত ভাল হৈছি তই পাছ কৰিবি এনেকে কৈছে এই 3 বাৰ পৰীক্ষা দিলি তই 3 নম্বৰ পৰীক্ষা হয় তোৰ ঐ হৰকামটো আপাই মোক জুলুম কৰি খালা হৰকাম তোৰ আপাই মই তোক বাৰম্বাৰ হাক দিছিলো নে নাই বাপাৰে নকাল নেলখিবি মই তই লিখি থাকোতে তোক বাৰ বাৰ কৈছো মুখস্থ কৰাই নকাল গিলি এখন নেলখিবি ধৰাত পৰিলি গোটেই দিগদাৰো কি কৈছে তই কি কৈছে এই হৰকামটো আপাক অলপ লক্ষ্য কৰিবিচোন ইমান পঢ়াত ভাল মই তোক লক্ষ্য কৰিব দিছো মানে সি কি আধাত পাইজাত পঢ়ে মই সেইটোহে তোক লক্ষ্য কৰিব দিছো তাত দেখি চাইছিলো মই সি ধৰি নকল কৰিছি সিও নকল কৰি আছে ইয়াতে মই ধৰি এনেকে চালো ভুংগে ফেলে মই মানুহ কেনেকে মোক দুখাম দেচোন মই বাপাৰে মই কেনেকে মোক দুখাম দেচোন আগফালৰ পৰকে তই 3 বাৰ পৰীক্ষা দিলি কি ক'লা পঢ়াত ভাল তই তাত দেখি চাই পেলাই লেকচাৰ দিছিলি তাত দেখি চাই পেলাই লেখাওতে মোৰ আজি এই অৱস্থা উলিয়াই দিছি মোক এক্সপেল কৰি দিছি তই কি খাইছে তোক এক্সপেল করছি তো শিখর খাইছে তোর লাজ নাই তোর মুখত শিখরের পাকে ভরাই লৈছে কচোন তই কিখন নাখাকে মই কেনেকে মই পৰীক্ষা দিম মানুহ সুধলি মই কি বুলি কম দেচোন এই চিমচে নকলবি মোক মাষ্টাৰে কৈছে তই পাছ কৰিবি এনেকে কৈছে ঐ এক্সপেল করলি শিখর বছাটো গেল এমাই এইটো বছাটো এমাই গেল এই না কে যাব কে এমাই নাচব কচোন তোক আৰু পৰীক্ষা দিব নেকি এইবাৰ নেবে এ প্ৰভু অত টকা মোৰ এনে গেলে আধা ৰাতিতে বহি পেলাই তোৰ কাষত থাকো মই পঢ়াৰে 5 দিনে এতিয়া এটা ভালো তোৰ কথা বাৰ্তা মোৰ মুঠেও নুশুনিলি সেইকাৰণে তোক আজি এক্সপেল কৰিলে না তোৰ কাৰণে মোৰ কাৰণে কি মোৰ কাৰণে কচোন তই মই নিজে লিখলো তই কৈছে কি হৰান্তৰা পাত দিহে লক্ষ্য কৰিবি কি লেখে তই সেই লিখবি তাত দি চাওঁতে কি নকল কৰি আছে তোৰ মুখে মোৰ কপালৰে দুখ হয় বাপাৰে মোৰ কপালৰে দুখ মই তোক ইমান কৈছো বোলে পঢ়াৰে বাপা কাৰো কথা নুশুনবি তই পঢ়াৰ তোৰ খেলাত মন কিবাত মন খেলা খেলবা দাউৰি মাৰা তই এই মেট্ৰিক পৰীক্ষা এটা এক্সপেল কৰিছে তোক মই মানুহ কেনেকে মোক দুখামাই মই 7 দিন মানে হেৰি ঘৰৰ পৰা নোলাওৱে দে আৰু বাপা কিয় কান্দছ তই